এই মুহূৰ্তত আইবৰ্ষে ৰাজ্যবাসীৰ বাবে এখন ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, যদি আপোনালোকৰ নাম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লিষ্টত আছিলে তেন্তে আপোনালোকৰ কাৰণে এখন ডাঙৰ খবৰ আহিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰিছে ৰাজ্য চৰকাৰে। ৩২,৫০০ টকা আপোনালোকৰ বেংক একাউণ্টত ইতিমধ্যে সোমাই গৈছে। বন্ধুসকল, যদি আপোনালোকৰ বেংক একাউণ্টত এতিয়াও টকা সোমোৱা নাই তেন্তে আপোনালোকে চিন্তা নকৰিব, আজিৰ ভিতৰতে আপোনালোকৰ বেংক একাউণ্টত টকা সোমাই যাব। সবিশেষত জানিব পাৰিব, ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ৩ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তিৰ ধন মুকলি ৰাজ্য চৰকাৰৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যৰ ৩.৮ লাখ হিতাধিকাৰীলৈ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে প্ৰথম কিস্তিৰ ধন মুকলি কৰা হয়। ইয়াৰ যোগেদি প্ৰতিগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত প্ৰথম কিস্তিৰ ৩২,৫০০ টকা প্ৰদান কৰা হ'ব। এই উপলক্ষে কলাক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে পুঁজি প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যত ৩,৮০,০০০ লোকে গৃহ নিৰ্মাণৰ বাবে আজিৰে পৰা প্ৰথম কিস্তিৰ ধন লাভ কৰিব। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত গৃহ নিৰ্মাণৰ বাবে হিতাধিকাৰীয়ে ১,৩০,০০০ টকাৰ নগদ ধনৰ লগতে এনৰেগাৰ অধীনত ২১,০০০ টকা সহ মুঠ ১,৪১,০০০ টকা লাভ কৰিব। প্ৰথম কিস্তিৰ ধন ব্যয় কৰাৰ পাছত দ্বিতীয় কিস্তিৰ ধন লাভ কৰিব। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে গাঁৱৰ উন্নয়ন অবিহনে দেশৰ উন্নয়ন সম্ভৱ নহয়, যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গাঁৱৰ উন্নয়নত বিশেষ গুৰুত্ব দিছে। গাঁৱৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ যাতে এটা সুন্দৰ ঘৰ হয়, তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অভিলাষী আঁচনিখন গ্ৰহণ কৰিছে বুলি তেওঁ অনুষ্ঠানত সদৰি কৰে। ইয়াৰ লগতে এই আঁচনিৰ ধন ১,৪১,০০০ টকালৈ বৃদ্ধি কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ আৰু কয় যে ২০১৬ চনৰ পৰা অসমে এতিয়ালৈকে ১৯ লাখ গৃহৰ অনুমোদন লাভ কৰিছে আৰু ইয়াৰ ভিতৰত 7.64 লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ২০ মাহৰ কাৰ্যকালত 3.61 লাখ গৃহ নিৰ্মাণ কৰা হৈছে বুলি তেওঁ ভাষণত উল্লেখ কৰে। আজি 3.80 লাখ গৃহৰ বাবে প্ৰথম কিস্তিৰ ধন মুকলি কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়ালৈকে আঁচনিখনৰ বাবে ৯,৬৮৮ কোটি টকা মোকলাই দিয়া হৈছে। তেওঁলোকে নিৰ্ধাৰিত সময়ৰ গৃহসমূহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি আঁচনিখন সফল কৰি তোলাৰ বাবে আহ্বান জনায়। তেওঁ লগতে কয় যে ক্লাষ্টাৰ হিচাপত ৰাজ্যৰ বিভিন্ন জিলাত 19টা ক্লাষ্টাৰত 798টা গৃহ নিৰ্মাণ কৰি থকা হৈছে। ভূমিহীনৰ বাবে চৰকাৰে ভূমিৰ ব্যৱস্থা কৰি ক্লাষ্টাৰ ভিত্তিত গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰি দিছে। এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত কোনো হিতাধিকাৰীৰ পৰা যাতে কোনো ধৰণৰ অভিযোগ নাহে তাৰ বাবে তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক সকীয়াই দিয়ে। কোনোবা গৃহ প্ৰদানৰ নামত টকা পইচা বিচাৰিলে প্ৰত্যক্ষভাৱে থানাত এজাহাৰ দাখিল কৰাৰ বাবে তেওঁ হিতাধিকাৰীৰ প্ৰতি আহ্বান জনায়। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ সদৰি কৰে। যে অনুষ্ঠানটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা আছিল যদিও বিশেষ কাৰণত তেওঁ উপস্থিত থাকিব নোৱাৰিলে। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ শুভেচ্ছা বাৰ্তা পাঠ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। অনুষ্ঠানত সাংসদ কুইন ওজা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব JB এক্কা আৰু আয়ুক্ত বিক্ৰম কৈৰিকে ধৰি কেইবাজনো বিভাগীয় বিষয়া উপস্থিত আছিল।